নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম শংকৰদেৱ শিশু নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ গুণীপুত্ৰ নামৰ কবিতাটো। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আহাচোন আমি এতিয়া কবিতাটো আৰম্ভ কৰোঁ। কবিতাটো পঢ়াৰ আগতে আমি প্ৰথমতে কবি পৰিচয় জানি লোৱাটো খুবেই দৰকাৰী। গুণীপুত্ৰ এই কবিতাটো লিখিছে বলদেৱ মহন্তই। বলদেৱ মহন্তৰ জন্ম হৈছিল 1850 চনত আৰু মৃত্যু হৈছিল 1895 চনত। বলদেৱ মহন্তই নগাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ শিশুৰ উপযোগী নীতিশিক্ষামূলক কবিতা ৰচনা কৰিছিল। এই নীতিশিক্ষামূলক কবিতাবোৰ হ'ল কাৰ সমান কি নাই, কাৰ সুখ নাই, কেতিয়া কাক চিনিয়ে। আৰু ইয়াৰ লগতে তেওঁ উজুপাঠ নামৰ এখন পঢ়াশলীয়া পুথিও ৰচনা কৰিছিল। এতিয়া আমি কবিতাটো আলোচনা কৰোঁ আহা। গুণীপুত্ৰ মূৰ্খপুত্ৰ হয় যদি 100 বা 1000, সিহঁতৰ পৰা নাই একো উপকাৰ। ইয়াত কৈছে যে কবিয়ে মূৰ্খপুত্ৰ যদি 100 বা 1000জন হয় তাৰ পৰা কিন্তু আমাৰ একো তেনেকুৱা উপকাৰ নহয়, বৰঞ্চ সিহঁতৰ পৰা আমাৰ অপকাৰহে হ'ব। এতিয়া আমি কবিতাটোৰ তলৰ অংশখিনি পঢ়িলে আমি গম পাম যে কবিয়ে আমাক কি বুজাবলৈ চেষ্টা কৰিছে। যেনে শস্যক্ষেত্ৰে জন্মি বনৰীয়া বন, কৃষকৰ অপকাৰ কৰে অগণন। ইয়াত চাবা যে আমি যেতিয়া খেতি কৰোঁ, ধৰি লোৱা আমি ধানৰ খেতি কৰিলে বা আলুৰ খেতি কৰিলে, যিকোনো শাক পাচলিৰ খেতি কৰিলে তাৰ লগতে কিন্তু অসংখ্য কিছুমান বন গজি উঠা আমি দেখিবলৈ পাওঁ। আৰু সেই বনবিলাকে কি কৰে? কৃষকৰ অপকাৰ কৰে। মানে আমি যিবিলাক খেতি কৰোঁ সেইবিলাক গছ ভালদৰে লহপহকৈ বাঢ়িব নোৱাৰে। সেইকাৰণে আমি কি কৰোঁ? অলাগতিয়াল বনবিলাক আমি মাৰি পেলাবৰ বাবে কিছুমান ৰাসায়নিক দ্ৰব্য আমি প্ৰয়োগ কৰোঁ, হয়নে নহয়? যাতে সেই অলাগতিয়াল বনবিলাকে কৃষকৰ অপকাৰ কৰিব নোৱাৰে। আমি যি গছ গছনি ৰুওঁ, আমি যি শাক পাচলিৰ খেতি কৰোঁ, সেই শাক পাচলিবোৰ যাতে লহপহকৈ বাঢ়িব পাৰে তাৰ বাবে আমি মাজে মাজে অলাগতিয়াল বনবিলাক আমি চাফা কৰোঁ। সেইটোকে কৈছে যে যদি বংশত 100জন বা 1000জন মূৰ্খপুত্ৰ হয় তেন্তে কি হ'ব? আমাৰ বংশটোৰ যি নাম যশ নাম আছে সেইবিলাক নোহোৱা কৰিব এদিন, কাৰণ সিহঁতৰ পৰা আমাৰ একো উপকাৰ নহয়। সেইকাৰণে কৈছে ইয়াত যে যদি শস্য ক্ষেত্ৰত বিভিন্ন ধৰণৰ বনৰীয়া বন গজে তাৰ পৰা কিন্তু কৃষকৰ লাভ নহয়, তাৰ পৰা কিন্তু কৃষকৰ অপকাৰহে হয়। তাৰপিছত চাবা, যি বংশত সৎ মূৰ্খ বহু পুত্ৰ হয়, সেই বংশৰ নাম হয় অৱশ্যে বিলয়। সৎ মানে হৈছে প্ৰবঞ্চক বা প্ৰতাৰক, আৰু বিলয় মানে হৈছে লোপ পোৱা, মানে হ্ৰাস পোৱা। যি বংশত 100জন বা 1000জন যদি মূৰ্খপুত্ৰৰ জন্ম হয় সেই বংশৰ নাম কিন্তু কেতিয়াও উজ্জ্বল নহয়। সেই বংশৰ নাম সদায় কি হয়? বিলয় হয়। সেই বংশৰ যি আগতে অৰ্জন কৰা যি সুনাম আছিলে সেইবিলাক লোপ পায়। সেইটো কৈছে যথা সৰবৰে শোভে প্ৰফুল্ল কমল, গুণীপুত্ৰ গণে কৰে বংশক উজ্জ্বল। যথা সৰবৰে শোভে, সৰোবৰ মানে হৈছে ডাঙৰ পুখুৰী বা হ্ৰদ। যথা সৰবৰে শোভে প্ৰফুল্ল কমল, কমল মানে তোমালোকে জানাই পদুম ফুল। ডাঙৰ পুখুৰীত চাবাচোন পদুম ফুল যদি এপাহ ধুনীয়াকৈ ফুলে, সেইটো কৈছে গুণীপুত্ৰ গণে কৰে বংশক উজ্জ্বল। সেই পদুম ফুলপাহৰ লগত গুণীপুত্ৰ এজনক তুলনা কৰিছে। যদি আমাৰ বংশত এজনেই, ইয়াত কিন্তু চাবা পুত্ৰ বুলি কোৱা হৈছে যদিও ইয়াত কন্যা সন্তান আৰু ল'ৰা সন্তান উভয়কে বুজোৱা হৈছে দেই। যদি আমাৰ বংশত এজন বা এজনী ল'ৰা বা ছোৱালী যদি গুণী ল'ৰা বা ছোৱালীৰ যদি জন্ম হয় কি হ'ব? 100জন মূৰ্খপুত্ৰই যি কৰিব নোৱাৰে, এজন বা এজনী ল'ৰা বা ছোৱালীয়ে সেই আমাৰ বংশৰ কিন্তু নাম উজ্জ্বল কৰিব পাৰে, যদিহে গুণী হয়, যদিহে শিষ্ট হয়, মানে যদিহে ভাল হয়।
গুণীহিষ্ট পুত্ৰ যদি এতিয়াই হয় অনেক মূৰ্খত কৰি সেয়ে শ্ৰেষ্ঠ হয়। ইয়াত কৈছে যে অনেক মূৰ্খ পুত্ৰ বা পুত্ৰী থকাতকৈ এজন বা এজনী সন্তান থকাটোৱে শ্ৰেষ্ঠ, যদিহে সেই সন্তানটো ভাল হয়। এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে, অসংখ্য তৰাই তেনে কদাচ নোৱাৰে। এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে, মানে চাবাচোন ৰাতিৰ আকাশত চন্দ্ৰ আমাৰ এটাই, এই এটা চন্দ্ৰই কি কৰে, গোটেই জগতৰ অন্ধকাৰ নাশ কৰে। কিন্তু অসংখ্য তৰাই কিন্তু তেনে কৰিব নোৱাৰে। কদাচ নোৱাৰে মানে কেতিয়াও নোৱাৰে। অসংখ্য তৰাই যিটো কৰিব নোৱাৰে সেইটো কোনে কৰে, অকল চন্দ্ৰইহে পাৰে। অসংখ্য তৰাই কিন্তু আন্ধাৰ নাশ কৰিব নোৱাৰে, কিন্তু অকল চন্দ্ৰই কি কৰিব পাৰে, গোটেই জগতৰ অন্ধকাৰ নাশ কৰিব পাৰে। গতিকে কবিতাটোৰ মাজেৰে কবিয়ে ইয়াকে ক'বলৈ চেষ্টা কৰিছে যে 100 বা 1000জন সন্তান থকাতকৈ, মূৰ্খ সন্তান থকাতকৈ যদি এজন বা এজনীয়ে সন্তান যদি থাকে সেইটোৱে শ্ৰেষ্ঠ বুলি কবিয়ে কবিতাটোৰ মাজেৰে কৈছে। তোমালোকে বুজি পাইছানে? আশা কৰোঁ তোমালোকে কবিতাটো ভালদৰে বুজি পাইছা। ধন্যবাদ।